ঢলং ঢপংকৈ ৰিক্সাত গৈ আছোঁ মিছাহাটখোলাৰ হিৰিম্বা বাথৌ মন্দিৰলৈ আৰু গৈ পাই দেখিলোঁ সঁচাকৈ খুব সুন্দৰ এটি পৰিৱেশ, ইমান চাফ চিকুণ আৰু ইমান শান্ত এটি পৰিৱেশ। আমি আবেলি গৈছিলোঁ 4টামান বজাত আৰু 4টামান বজাত গৈছিলোঁ যদিও ভাবিছিলোঁ মানুহ চাগে নহ'ব, কিন্তু মানুহ আছিলে, বহুত বেছি নাছিল, কিন্তু ভাল লগা পৰিৱেশ এটি আছিলে বাৰু। আৰু আমি এনেদৰে চাকি বন্তি জ্বলাই সেৱা লৈ চাৰিওফালে চাইছোঁ, ফুৰিছোঁ। যিহেতু গৰমৰ দিন, অকণমান বতাহ, খুব মানে মৃদু বতাহ এটি চলি আছিলে, ভাল লগা এটি পৰিৱেশ। ভিডিঅ' কৰিছোঁ, ফটো উঠিছোঁ। আৰু আমি অকণমানি ছোৱালীজনী ইমান ফূৰ্তি পাইছে, পূৰা দৌৰি দৌৰি খেলিছে, ইফালে গৈছে সিফালে গৈছে। এইজনী হৈছে আমাৰ সৰু বা, মই আৰু মোৰ মানে শাহু মা। আমি যোৱা বছৰ চাগে এদিন মানে আহিছিলোঁ ইয়ালৈ হিৰিম্বা মন্দিৰলৈ, আৰু তেতিয়া মা আছিল, যিহেতু আমি বেছি সময় থকা নাছিলোঁ, মা বেমাৰী মানুহ, বেছি খোজকাঢ়িব নোৱাৰে, তেতিয়া আমাৰ সৰু বায়ে কৈছিল আকৌ এবাৰ আহিম। আৰু এইবাৰ গৰম বন্ধ, যিহেতু বাৰ স্কুল বন্ধ, বা আহি ক'লে, মনত পেলাই দিলে আচলতে, আৰু তেতিয়া মইতো না কৰিব নোৱাৰিলোঁ, মই ব'লক বুলি ওলাই আহিলোঁ। এনেদৰে আমাৰ সৰু ভাগিন আহিছে, ডাঙৰ ভাগিনৰ অকণমান গা বেয়া বাবে নাহিল সি, আৰু আমাৰ মাইনা। আৰু চাওকচোন, এই পুখুৰীটোত নতুনকৈ তেওঁলোকে মাছ দিছে চাগে, মানুহবিলাকে মুড়ি দি তাত মাছবিলাক চাইছে। আমি বাৰু নগ'লোঁ, কিয়নো মাইনা লগত আছে, তাই নামি যাব পাৰে, ভয় লাগে। আৰু এইফালে এইবিলাক হৈছে জিৰণি কোঠা, আৰু এই লাইনটোত বকুল গছৰ পুলি কেইটামান আছে, মই দেখুৱাই আছোঁ ৰ'ব দেই। এই অকণমানিজনী, তাইও দৌৰি ফুৰিছে। এয়া বকুল গছৰ পুলি, আৰু এইফালে এইবিলাক দেৱদাৰু চাগে নে কি নাজানো ইমান ভালকৈ। এই সেউজীয়া পৰিৱেশত, মৃদু সমীৰণৰ সংস্পৰ্শত সঁচাকৈয়ে মন প্ৰাণ ভৰি গ'ল, মনটি প্ৰশান্তিৰে উপচি পৰিল। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিবলৈ বিচাৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।